हेलो बंधुসকল আজি মাইক্ৰ'ছফ্ট অফিচৰ প্ৰথম ক্লাছত কি পঢ়িম ইন্ট্ৰডাকশ্যন পঢ়িম আৰু বেসিক মাইক্ৰ'ছফ্ট অফিচৰ বিষয়ে জানিম ঠিক আছে ইন্ট্ৰডাকশ্যন যেটো এইটো মাইক্ৰ'ছফ্ট অফিচ আছে মই ইনষ্টল যেটো কৰিছো এইটো 2019 ভাৰ্সন হয় যেটো কারেন্ট ভাৰ্সন চলি আছে ইয়াৰ আগতে বহুত কেইটা ভাৰ্সন আছিল 2016 ভাৰ্সন আছিল 2013 ভাৰ্সন আছিল 2010 ভাৰ্সন আছিল 2007 ভাৰ্সন আছিল 2003 ভাৰ্সন আছিল ঠিক আছে প্ৰতিটো ভাৰ্সনতে কিবা নহয় কিবা নতুন বস্তু এটা এড কৰি দিছে ঠিক আছে যেনেকৈ এই টেল মি হোৱাট ইউ ৱান্ট টু ডু এইটো অপচন চোৱা আগৰ ভাৰ্সন বিলাকত নাছিল এইটো কিন্তু 2019 ত এইটো দি দিছে এড কৰিছে আৰু বহুত বস্তু বেসিক যিবিলাক আছে এইবিলাক সবতে সেমে থাকে 2003 যিবিলাক আছে এই যে কাট কপি পেস্ট এইবিলাক বেসিক ফাংশন যিবিলাক বেসিক টুল বিলাক অপশন বিলাক সবতে থাকেই কিন্তু এক্সট্ৰা কিছুমান এড কৰিছে এক্সট্ৰা আৰু এড কৰিছে এক্সট্ৰা নিউত যোৱা এইবিলাক টেমপ্লেট এড কৰিছে ৰিজ্যুম বনোৱাৰ কাৰণে এনেকুৱাকৈ ৰিজ্যুম বনাব লাগে এইটো এটা নতুন কৰি দিছে কি এনেকুৱা ফৰমেটত খালি তোমাৰ নাম অবজেক্টিভ সবে ডিজাইন ৰেডি আছে জাস্ট তোমাৰ নাম দিব লাগে কোনটো কোম্পানীত কৰিছে এইবিলাক কৰিলে হৈ যায় ঠিক আছে এইবিলাক হল এক্সট্ৰা কৰি দিছে নতুন বস্তু ঠিক আছে তে যদি তোমাৰ তাত 2007 টো ইনষ্টল থাকে আৰু উইন্ডোজ 7 ত যদি ইনষ্টল থাকে এই সার্চ বটনত এনেকুৱাকৈ সার্চ কৰিলে এনেকুৱা অপশন দেখিবা এনেকুৱা ঠিক আছে মাইক্ৰ'ছফ্ট অফিস যেটো আছে এটো এটা সফটওয়্যার হয় প্যাকেজ সফটওয়্যার ইয়াৰ ভিতৰতে সৰু সাব সফটওয়্যার থাকে যেনেকুৱা মাইক্ৰ'ছফ্ট অফিস এক্সেস 2007 মাইক্ৰ'ছফ্ট অফিস এক্সেল মাইক্ৰ'ছফ্ট অফিস আউটলুক পাৱাৰ পইণ্ট মাইক্ৰ'ছফ্ট অফিস ওয়ার্ড ঠিক আছে 2019 টো ইনষ্টল কৰিলে এনেকুৱা দেখিবা এই এক্সেল ওয়াননোট আউটলুক ওয়ার্ড ঠিক আছে যেটো আমালোকে ওপেন কৰিছো এটো হল ওয়ার্ড হয় মাইক্ৰ'ছফ্ট অফিস ওয়ার্ড 2019 ভাৰ্সন এই ওয়ার্ডটো পঢ়িম তাৰ পিছত আমালোকে পঢ়িম এক্সেল পঢ়িম তাৰ পিছত আউটলুক পঢ়িম পাৱাৰ পইণ্ট পঢ়িম ঠিক আছে তে মাইক্ৰ'ছফ্ট অফিস ওয়ার্ড 2019 এইটো হল মাইক্ৰ'ছফ্ট অফিস ওয়ার্ড 2019 তে এই হোম ইনসার্ট ডিজাইন এইবিলাকক ট্যাব বুলি কোৱা হয় ট্যাব প্ৰত্যেকটোকে ট্যাব বুলি কোৱা হয় এইবিলাক হল ট্যাব হোম ট্যাব ইনসার্ট ট্যাব ডিজাইন ট্যাব ঠিক আছে এই হোমৰ ভিতৰত বহুত কেইটা অপশন আছে কাট কপি ফরম্যাট পেস্ট ফরম্যাট প্রিন্টার ক্লিপবোর্ড ফন্টৰ ভিতৰত আকৌ বোল্ড ইটালিক আন্ডাৰলাইন প্যাৰাগ্ৰাফ ফাংশন বিলাক আছে ষ্টাইলৰ কেনেকৈ কৰিব পাৰি এইবিলাক তে এই হোমৰ গোটেইখিনিক টক ৰিবন বুলি কোৱা হয় কি RIBON ৰিবন লিখা আছে যে ৰিবন বুলি কোৱা হয় এই গোটেইখিনিক হোম ৰিবন বুলি কোৱা হয় ঠিক আছে তে সেম এটোক ইনসার্ট রিবন বুলি কোৱা হয় এটো যেটো আছে ইনসার্ট রিবন ট্যাব বুলি কোৱা হয় ডিজাইন রিবন ট্যাব বুলি কোৱা হয় এটো গোটেইখিনিক একেলগে রিবন বুলি কয় এটো হল হোম রিবন ট্যাব এই হোম রিবনৰ ভিতৰত এইবিলাক অপশন পাবা তো ওপৰত যেটো ব্লু কালাৰৰ আছে বাৰ এটোক টাইটেল বাৰ বুলি কয় টাইটেল বাৰত তুমি ফাইলৰ নামটো যেটো নামেৰে সেভ কৰিছা এই নামটো থাকিব আৰু মাইক্ৰ'ছফ্ট অফিসটো ওপেন কৰিছা এই কাৰণে অফিস ওয়ার্ড ওপেন কৰিছা এই কাৰণে ওয়ার্ড লিখা আছে এটো ফাইলৰ নাম যেটো নামেৰে তুমি সেভ কৰিবা ফাইলটো এটো নাম থাকিব আৰু এটো ওয়ার্ডত ওপেন কৰিছা এই কাৰণে ওয়ার্ড আৰু তলৰ যেটো বাৰ থাকে এই হোৱাইট কালাৰৰ বাৰ যেটো আছে এটোক স্ট্যাটাস বাৰ বুলি কোৱা হয় কাৰণ এটো স্ট্যাটাস দিয়ে ন কিমানটা পেজ তুমি লিখিছা কিমানটা ওয়ার্ড আছে টোটাল কাউন্ট অফ ওয়ার্ড তাৰ পিছত কোনটো ল্যাঙ্গুয়েজত লিখিছা ইংলিশ ইউনাইটেড স্টেট ল্যাঙ্গুয়েজত ঠিক আছে এটো হল জুম অপশন জুম ইন ভিতৰত মানে সৰু কৰা জুম আউট মানে ডাঙৰ কৰা আউট কৰা বড় ডাঙৰ কৰা ঠিক আছে এটো হল রিড মোড অপশন মানে কিতাবৰ নিচিনা দেখা কিতাবৰ অপশন আছে কিতাবৰ নিচিনাকৈ পঢ়িব পাৰি এই যে এনেকুৱা অপশন রিড মোড অপশন